প্ৰিয় দৰ্শক, আমি সকলোবোৰে ভগৱান শিৱৰ ভক্ত। আমাৰ মনত তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তিৰ একো সীমা নাই। যেনেকুৱা পৰিস্থিতি নহওক কিয় সকলো সময়তে আমি ভগৱান শিৱক স্মৰণ কৰোঁ, কাৰণ তেওঁৰ ওপৰত আমি চকুমুটি বিশ্বাস কৰোঁ। কিন্তু দৰ্শকসকল, যিজন মহাদেৱৰ ভক্তিত আমি সকলো পাহৰি যাওঁ, সেইজন মহাদেৱৰ জীৱনৰ বিষয়ে বাৰু জনাৰ ইচ্ছা আপোনাৰো নাইনে? যদি আছে, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি মহাদেৱৰ সঁচা ভক্ত, তেন্তে ওম নমঃ শিৱায় বুলি তলত এটা সুন্দৰ কমেণ্ট কৰিব। শিৱপুৰাণত উল্লেখ থকা মতে ভগৱান শিৱ স্বয়ম্ভু, অৰ্থাৎ তেওঁ এই জীৱন মৰণৰ পৰা মুক্ত, কাৰণ তেওঁ কাৰোৰ পৰা উৎপন্ন হোৱা নাই আৰু তেওঁৰ কোনো মাক দেউতাকো নাই। ভগৱান শিৱ বাবাক লৈ বহু কথাই প্ৰচলিত, কিন্তু মই আজি আপোনালোকলৈ লৈ আহিছোঁ পুৰাণত উল্লেখ থকা মতে ভগৱান শিৱ বাবাৰ জন্মৰ কাহিনী। প্ৰিয় দৰ্শক, জানিব পৰা মতে এবাৰ ভগৱান বিষ্ণু আৰু পৰমপিতা ব্ৰহ্মাদেৱৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল যে দুয়োজনৰ মাজত সকলোতকৈ শক্তিশালী কোন। যেতিয়া কাজিয়া বাঢ়িবলৈ ধৰিলে, তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এটা জুইৰে নিৰ্মিত ডাঙৰ স্তম্ভৰ সৃষ্টি হ'ল, যিটো দেখি দুয়োজন বৰ আচৰিত হ'ল। অলপ সময়ৰ পাছতে স্তম্ভৰ পৰা শব্দ ভাহি আহিল যে আপোনালোক দুয়োজনৰ ভিতৰত যিজনে আগতীয়াকৈ স্তম্ভৰ অন্তিম ভাগ বিচাৰি উলিয়াব, তেওঁকে সকলোতকৈ শ্ৰেষ্ঠ বুলি কোৱা হ'ব। কথাষাৰ শুনাৰ লগে লগে ব্ৰহ্মাদেৱে এজনী চৰাই ৰূপ ধৰি স্তম্ভৰ ওপৰৰ ভাগ, অৰ্থাৎ তাৰ অন্তিম ভাগ বিচাৰি গ'ল, আৰু বিষ্ণুৱে বৰাহ ৰূপত তলৰ ভাগ বিচাৰি গ'ল। কিন্তু দুয়োজনে হাজাৰ চেষ্টা কৰাৰ পাছতো স্তম্ভৰ অন্তিম ভাগ বিচাৰি উলিয়াব নোৱাৰিলে। তাৰ পাছত দুয়োজনে আগৰ স্থানলৈ ঘূৰি আহিলে। তেতিয়া সেই স্তম্ভটো মহাদেৱৰ ৰূপলৈ পৰিৱৰ্তন হ'ল। মহাদেৱক দেখাৰ লগে লগে দুয়োজনে মানি ল'লে যে এই ব্ৰহ্মাণ্ডৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ ভগৱান শিৱ। প্ৰিয় দৰ্শক, এই কাহিনীৰ স্তম্ভটো যিদৰে কোনো আদি আৰু অন্ত নাই, সেইদৰে ভগৱান শিৱৰো কোনো আদি আৰু অন্ত নাই, অৰ্থাৎ তেওঁ অনন্ত, জীৱন মৰণৰ এই মায়াজালৰ পৰা মুক্ত। এই কাহিনীৰ বাহিৰেও লোককথাৰ মতে এটা সময় এনেকুৱা আছিল য'ত সম্পূৰ্ণ পৃথিৱী পানীৰ তলত ডুব গৈছিল। সেই সময়ত ভগৱান বিষ্ণুৰ বাহিৰে ব্ৰহ্মাণ্ডত কোনোৱে নাছিল। এদিন বিষ্ণুৱে বিশ্ৰাম কৰি থাকোঁতে তেওঁৰ নাভিৰ পৰা ব্ৰহ্মাদেৱৰ উৎপত্তি হ'ল। তাৰ পাছত ভগৱান বিষ্ণু আৰু ব্ৰহ্মাদেৱৰ মাজত সৃষ্টিক লৈ আলোচনা চলি আছিল। সেই সময়তে সেই স্থানত মহাদেৱ প্ৰকট হ'ল। কিন্তু সেই সময়ত ব্ৰহ্মাদেৱে তেওঁক চিনি নাপালে। ব্ৰহ্মাদেৱৰ এনে আচৰণ দেখি মহাদেৱৰ খং উঠিল, কিন্তু পৰিস্থিতিটো ঠিক কৰিবৰ বাবে বিষ্ণুৱে ব্ৰহ্মাদেৱক দিব্য দৃষ্টি দিলে। তেতিয়া সকলো জানি ব্ৰহ্মাদেৱে মহাদেৱক ক্ষমা খুজিলে। মহাদেৱে যেতিয়া ব্ৰহ্মাদেৱক ক্ষমা কৰি দিলে, তেতিয়া ব্ৰহ্মাদেৱে মহাদেৱক তেওঁৰ পুত্ৰৰূপে জন্ম ল'বলৈ ক'লে। তাৰ পাছত যেতিয়া ব্ৰহ্মাদেৱে পৃথিৱীৰ সৃষ্টি কৰিছিল, তেতিয়া তেওঁক এটা শিশুৰ আৱশ্যক আছিল। সেইকাৰণে তেওঁ মহাদেৱক স্মৰণ কৰিলে আৰু মহাদেৱে এটা শিশুৰ ৰূপত প্ৰকট হ'ল। বন্ধু বান্ধৱীসকল, মহাদেৱৰ কেৱল এইটোৱেই একমাত্ৰ শিশুৰূপ আছিল। মহাদেৱৰ শিশুৰূপক যেতিয়া ব্ৰহ্মাদেৱে কোলাত তুলি ল'লে, তেতিয়া মহাদেৱে কান্দিবলৈ ল'লে। মহাদেৱে কন্দা দেখি ব্ৰহ্মাদেৱে সুধিলে, হে প্ৰভু, আপুনি কিয় কান্দিছে? তেতিয়া মহাদেৱে ক'লে যে মোৰ একো নাম নাই। মহাদেৱৰ কথা শুনি ব্ৰহ্মাদেৱে মহাদেৱক ৰুদ্ৰ নাম দিলে। কিন্তু এইটো নাম মহাদেৱৰ অলপো পচন্দ নহ'ল আৰু তেওঁ জোৰ জোৰকৈ কান্দিব ল'লে। তেতিয়া ব্ৰহ্মাদেৱে তেওঁক আৰু এটা নাম দিলে, কিন্তু সেয়াও তেওঁৰ পচন্দ নহ'ল। ব্ৰহ্মাদেৱে মহাদেৱক তেনেকৈ 108টা নাম দিছিল, যিবোৰ আজিও পৃথিৱীত প্ৰসিদ্ধ। ৰুদ্ৰ, মহাদেৱ, উগ্ৰ, ভীম, পশুপতি ইত্যাদি ইত্যাদি নামেৰে মহাদেৱক আজিও জনা যায়। এই সকলোবোৰৰ বাহিৰেও শ্ৰীমদ দেৱী মহাপুৰাণ এনেকুৱা এখন ধৰ্মগ্ৰন্থ য'ত মহাদেৱৰ মাক দেউতাকৰ বিষয়ে আমি জানিবলৈ পাওঁ। এদিন নাৰদ মুনি আৰু ব্ৰহ্মাদেৱে কথা পাতি থাকোঁতে নাৰদ মুনিয়ে ব্ৰহ্মাদেৱক সুধিলে, হে ব্ৰহ্মাদেৱ, এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিছিল আৰু আপোনালোক তিনিওজন দেৱৰ মাতা পিতা কোন? তেতিয়া ব্ৰহ্মাদেৱে নাৰদক ক'লে, হে নাৰদ, পৰম ব্ৰহ্ম অৰ্থাৎ মহাকাল আৰু মা দুৰ্গাৰ পৰা তিনি দেৱৰ উৎপত্তি হৈছিল, আৰু প্ৰকৃতিৰ ৰূপ ধাৰণ কৰা মা দুৰ্গাই এই তিনি দেৱৰ মাতৃ। শ্ৰীমদ দেৱী মহাপুৰাণত এইষাৰ কথাও উল্লেখ আছে যে এবাৰ বিষ্ণু আৰু ব্ৰহ্মাজীৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হ'ল। তেতিয়া ব্ৰহ্মাদেৱে ক'লে, এই সৃষ্টিৰ নিৰ্মাতা মই আৰু ময়েই প্ৰজাপতি। তেতিয়া বিষ্ণুৱে ক'লে, আপুনিতো মোৰ নাভিৰ পৰা জন্মিছে, সেইকাৰণে মই আপোনাৰ পিতৃ।
এইবোৰ কথাকে লৈ যেতিয়া তৰ্কাতৰ্কি বাঢ়িল তেতিয়া স্বয়ং মহাদেৱ প্ৰকট হ'ল আৰু দুয়োজনকে ক'লে, মইহে তোমালোক দুয়োজনকেই সৃষ্টিৰ নিৰ্মাণ আৰু তাক চলাবৰ বাবে উৎপত্তি কৰিছিলোঁ। মই শংকৰ আৰু ৰুদ্ৰ গতি আৰু সংহাৰৰ কাৰণে উৎপত্তি কৰিছোঁ। আৰু তেওঁ ক'লে, মোৰ 5খন মুখ আছে আৰু সেই সকলোৰে পৰা বেলেগ বেলেগ শব্দৰ উৎপন্ন হয়। প্ৰথমখনৰ পৰা অকাৰ, দ্বিতীয়খনৰ পৰা উকাৰ, তৃতীয়খনৰ পৰা মুকাৰ, চতুৰ্থখনৰ পৰা বিন্দু আৰু পঞ্চম মুখৰ পৰা নাদ ওলায়। এই সকলোবোৰ মিলাই যিটো শব্দৰ সৃষ্টি হয় সেইটোক ওম বুলি কোৱা হয়। এই পৃথিৱীৰ প্ৰথম, শেষ আৰু সকলোতকৈ পবিত্ৰ মন্ত্ৰটোৱে হ'ল ওম। এই সকলোবোৰ শুনাৰ পাছত ব্ৰহ্মা আৰু বিষ্ণুৱে নিজৰ ভুল বুজি পালে আৰু মহাদেৱক ক্ষমা খুজিলে। প্ৰিয় দৰ্শক, ভগৱান শিৱৰ জন্মৰ অনেক কথাৰ উপৰিও আৰু এষাৰ লোককথা আছে। তাৰ মতে এবাৰ ঋষিমুনিসকলৰ মনত মহাদেৱৰ জন্মৰ বিষয়ে জনাৰ ইচ্ছা হ'ল। সেইকাৰণে সকলোৱে চিধাই মহাদেৱৰ ওচৰত গৈ তেওঁকে প্ৰশ্ন কৰিলে, হে মহাদেৱ, আপুনি সকলোৰে জন্মদাতা, কিন্তু আপোনাৰ জন্মদাতা কোন? আপোনাৰ পিতৃ মাতৃ কোন? এই প্ৰশ্নৰ উত্তৰ দি মহাদেৱে ক'লে, মুনিবৰ, মোৰ জন্মদাতা ভগৱান ব্ৰহ্মা। মোক এই সৃষ্টিৰ নিৰ্মাণকৰ্তা ব্ৰহ্মাদেৱে জন্ম দিছে। তেতিয়া মুনিসকলে সুধিলে, যদি তেওঁ আপোনাৰ পিতৃ, তেতিয়া আপোনাৰ ককা কোন? মুনিসকলৰ উত্তৰ দি মহাদেৱে ক'লে, এই সৃষ্টিৰ পালনকৰ্তা ভগৱান বিষ্ণু মোৰ ককা। ভগৱানৰ লীলাৰ পৰা অজ্ঞাত মুনিসকলে আকৌ প্ৰশ্ন কৰিলে, যদি আপোনাৰ পিতৃ ব্ৰহ্মা আৰু ককা বিষ্ণু, তেন্তে আপোনাৰ আজু ককা কোন? তেতিয়া মহাদেৱে হাঁহি মাৰি ক'লে, স্বয়ং ভগৱান শিৱ। তো প্ৰিয় দৰ্শক, এইদৰে ভগৱান শিৱৰ জন্মক লৈ বহু কথাই প্ৰচলিত। বেলেগ বেলেগ ঠাই, বেলেগ বেলেগ গ্ৰন্থত মানুহৰ আধাৰত বেলেগ বেলেগ ৰূপত প্ৰকাশ পায়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। বিদায় লোৱাৰ আগতে সকলোলৈকে অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকে। আজিলৈ অনুমতি দিয়ক। আপোনাৰ বহুত বহুত ধন্যবাদ।